সব এই গোটেই এইটো কাইট হয়, এইবিলাক কাইট হয়, গোটেই এইবিলাক গছজোপাতে কাইট, পাততে কাইট আছে। এই গোটেই এইবিলাক চব শুকাই শুকাই মৰহি গ'ল, বেছি দিন নাথাকে। এইটো ইয়াৰ আয়ুস সিমানটোৱে, ইয়াৰ যিমানটো ওখ চাই আছে সিমানটো ওখ হ'ব, লাহেকৈ শুকাই খিনাই নাইকিয়া হৈ যাব। তাৰ মানে ইমানেই আয়ুস আৰু সি বেছি দিনলৈকে সি লাষ্টিং কৰিব নোৱাৰে, কাৰণ তাক পাৱাৰটো বেছি দি দিছে, পাৱাৰ ক্ষমতা তাক মানে বেছি দি দিছে কাৰণে তাক সময়টো কম দিছে। ঠিক তেনে হয় মানুহৰ জীৱনটো, ঠিক তেনেকুৱাই হয়। গতিকে কিছুদিনৰ বাবে পৃথিৱীত আহি যদি মানুহে অহংকাৰ গৌৰৱ, টকা চাই টকা লৈ গৌৰৱ, নিজৰ যিকোনো লৈ অহংকাৰ, একো লাভ নাই। ভালকৈ যদি সকলো মানুহে ভাবি চায় যে মই কি লৈ পৃথিৱীখনত আহিছোঁ, কি থৈ পেলানি পৃথিৱীৰ পৰা হয়তো বিদায় লৈ গুচি যাম, কিন্তু দুদিনৰ বাবে মানুহে যদি ইমান অহংকাৰ কৰে, একো লাভ নাই। এয়াই হৈছে এক জ্বলন্ত প্ৰমাণ। মই আপোনালোকক দেখাই দিলোঁ, সকলো বস্তুটো একেই হয় ন। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। তো গতিকে বলক আমি আৰম্ভ কৰিম আজি আমাৰ যাত্ৰা হ'ল আমাৰ খৰিৰ যাত্ৰা। মানে আজি ঠাণ্ডাৰ বতৰ, খৰি লাগে আমাক। গতিকে খৰি ঠাণ্ডা, যদি আমি খৰি নলওঁ তেতিয়া জুই ক'ত লগাম, আৰু জুই নলগালে আমাৰ গাটো গৰম নহয়। গতিকে বলক আজি খৰি অলপ লৈ আহোঁ, আপোনালোকৰ লগত লৈ যাম আজি আমি জংঘলত। আৰু জংঘলত আজি বাৰু ৰ'দ নাই, বৰষুণ দি দিছে যে অলপ অলপ খৰিবিলাক তিতা আছে, হ'লেও লৈ আহিম, আনি পেলানি শুকাই পেলানি জ্বলাই থাকিম। গোটেই ৰাতি জ্বলাম, গোটেই দিনটো জ্বলাম। জুই কিন্তু আমাৰ ইয়াত নুনুমায়, একদম দিন ৰাতি 24 ঘণ্টা জুই আমাক লাগে। গতিকে ঠাণ্ডা বহুত, গাটো গৰম কৰিব লাগে, একমাত্ৰ তাৰ উপায় আছে জুই। তো বলক বন্ধুসকল, মোক পিছে পিছে আহি থাকক। খৰি কাটিব যাম আজি বন্ধুসকল। ইমানেই থিয় ৰাস্তাও শুকা হৈ গ'ল, পিছলৈ গ'ল। আজি গাইজ খৰি আনিব গৈছোঁ। খৰি, এইটো ঠাণ্ডা দিন, জুইৰ কাৰণে খৰি লাগে, সেইকাৰণে খৰি অলপ বুটলি লৈ আহোঁ। ভাল খৰি ক'ত পোৱা যায় চাওঁ। অলপ বৰষুণ দিছিলে, ৰাস্তাটো বোকা হৈ গ'ল যে। ইয়াত আছে নেকি অলপ এইটো শুকান? এইটো নহ'ব নি? আগত অলপ আগত গৈ থাকোঁ। ইয়াত বাঁহ আছিলে ঢেৰ, এইবিলাক এইটো পাতলা বহুত, জ্বলাবলৈ বেয়া ন। আছে চাগে, চাচোন গাড়ী। শুকান নাই নি? এইটো ছালটো কাটি চালেই গম পোৱা যাব ন। ওপৰত চাওঁ। এইবিলাক এইটো কাটি পেলাই থৈছেহে এইটো ন। তামাম বতাহ দি আছে। रास्ता है मैंने ये तो कौन सी जब ये सब काटल से हुका नहीं के देख तो काटी थोड़ा बिला हुका नहीं तो ना कौन फाले का बिते ना है जो रे खुकान होय तो है तो कला এই গস্তু যে উলমি আছে যে এটি কোন নহয় জানি হ্যাঁ ভিতৰত চালে হে লড়কি কাটি খুলিলে কত পাবি না নাই এই দোকানটা তো এর উপরে উঠিবলে জায়গা আছে না ওই যে তাতে উলমি আছে এই দোকান তো এই সামনে তো লৈ যাব লাগিব ন।
এইটো শুকান এইটো সেইটো শুকান, সেইফালে শুকান শুকান আছে। উঠিবলৈ জেগা নাই নে? বাপৰে কোন দিগত দেই, উঠিবলৈ জেগা নাই। মাটিবিলাক বৰষুণ দিলে আঠা আঠা হৈ যায় যে। স্লিপ কৰি গ'লে একেবাৰে তলত আৰু দেই। এইবিলাক শুকাই পচি গ'ল মানে এইবিলাক চব। এইটো গছ এটা পালোঁ, এইটো হেৰি গছ আছে নেকি, আদা গছ নেকি বাৰু? এই হয় এইটো চাওক আকৌ পাতটো, এইটো হয় কিন্তু পাহাৰীয়া আদা হয়, চাবিনি এইটো। কিন্তু গছটো পুৰা আদা গছৰ নিচিনা হয় নহয়, আদা নহয় ইয়াত, হলদি গছৰ নিচিনা লাগে। এইবিলাকতো হলদি গছ নহয় বাৰু। এটাকে দেখতো কাটতে দেখবো, এটা उतना कच्चा नहीं है और कच्चा है ना। এইটো শুকান আছে নেকি? এইটো কাটি দিব লাগিব। কাটি দিওঁ এইটো। এইটো মানে শুকান হ'লেও মানে ভিতৰে ভিতৰে অলপ হেৰি হৈ আছে, নিতিকে। অঁ, এইবিলাক কোঠাৰ হ'লে খালি ভাল লাগে ন। দাটো বৰবাদ কৰি দিলে হেৰি কাটি কাটি। নাকাটে দেখোন। সেই দাটো কাম নাই। বাপৰে, এইটো মাটিটো ভাল কিন্তু ইয়াত আকৌ চব্জি খেতি কৰিলে মজা হ'ব। মাটিটো ইমান বেয়া মাটি নহয়, ৰঙা মাটি নহয় আকৌ এইটো, এইটো ভাল হ'ব মানে। চাউল লগাইছে আৰু খৰি বুটলি আছোঁ। পাহাৰীয়া জেগা যিহেতু খৰি নহ'লেও নহ'ব, জুই লগাব লাগে, বহুত ঠাণ্ডা নহয় জানো জুই। তাকে খৰি অলপ যোগাৰ কৰি আছোঁ ৰাতিৰ কাৰণে। ইয়াতো অলপ আছে, পুৰা শুকান। কোঠাৰ এটা হ'লে মানে ভাল হ'ল মানে। ঐ না না, এটা গেলে তো এইটা গেলে নি ভিজাল আহে যে তিতা আছে, হ'লেও এদিন ৰ'দ দিলে এইটো শুকাই যাব। এইটো এটা ভাঙি গ'লেও চলিব, চব নি মুঠা বান্ধি ৰাখি দিলেই হ'ল। আৰু এটা ক'ত আছে, ধুনীয়া ঘৰ খৰি, খালি ল'ব লাগে। ওচৰৰ পৰা দেখাই দিছোঁ, এইটো অকল কাইটেই কাইট হা, গোটেই গাটোতে গছটোতে অকল কাইট, পাতত কাইট আছে, গছত কাইট আছে। কিন্তু এই গছটো যে আপোনাৰ ইয়াত চাবলৈ পাইছে, এইটো শুকাই কিনাই মৰহি গ'ল। মানে ইয়াৰ আয়ু বেছি দিন নাথাকে। গছটো মানে ইয়াৰ পাৱাৰটো বেছি, মানে ইয়াৰ অহংকাৰটো বেছি। যোনখিনি ঠাইত এই গছজোপা থাকে তাত মানুহ, গৰু, ছাগলী সকলো মানে যাবলৈ টান পায়, মানে ভয় কৰে তেওঁক চাই পিনে। কাৰণ তেওঁৰ গাত গোটেই কাঁইটেৰে ভৰা,
সেইখিনি ঠাইত মানে মানুহ যাবলৈও ভয় কৰে। তো গতিকে ইয়াত কথাটোৱে এইটোৱে বুজাইছে যে যদি নেকি আপোনাৰ অহংকাৰ বেছি আছে বা আপুনি কম দিনৰ ভিতৰত মানে ধৰক পইচাৰ অহংকাৰ হওক বা নিজৰ যিকোনো মানে গৌৰৱ মানে অহংকাৰী হৈ যায়, তেতিয়া কিন্তু তেনেকুৱা ধৰণৰ মানুহৰ মানে খুব মানে সময়টো কম থাকে তেনেকুৱা অৱস্থাত। গতিকে অহংকাৰ কৰি জীৱনত একো লাভ নাই। অলপ ওপৰলৈকে যাওঁ ন, ওপৰত চাই আহোঁ কি আছে। বুঢ়াটো অকলে অকলে গুচি গ'ল। আৰে এইজোপা কি গছ হয়? দুনিয়া ভৰ খৰি, ইমান খৰি। চাওক গাইছ কিমান ওপৰত আহি আছো, সেইটো একদম তলত। বহুত ভাগৰ লাগে অ। এইফালে দেখোন শেষেই গ'ল। মোৰ টুপিটো বতাহে উৰাই লৈ যাব। মজা ভিউ চাওক গাইছ, মই দেখাই দিছোঁ। চাৰিওফালে চাবলৈ পাইছে। এই ওপৰত চাওক, ওপৰে গৈ লওঁচোন। পিছফালে চাওক ভিউজ গাইছ, একদম টপত আছো, পুৰা টপত। এইখিনি ঠাই এইখিনি চাওক কি ধুনীয়া, এটা ৰেষ্টুৰেণ্ট ধুনীয়াকৈ বনাই ল'ব লাগে। যাওঁ যাওঁ গাইছ, যাব লাগে। লগৰকেইটা মোৰ এডিট কৰি পেলাই এই না বুজিব লাগিব। হৈ যাব নেকি? ৰ'দ উঠিলে অলপ শুকালে এইবিলাক পুৰা তিতি আছে, একদম শুকাই আছে যে পানী খাই মানে এইবিলাক চব জুই লগাই দিব লাগে, একদম শুকাই শুকাই আছে এইবিলাক। এই চাবি ভৰি পিছৰিবা আকৌ।